বৰষুণ যোৱাৰ পাছত জাপি লোৱাৰ নিচিনাকৈ সাপ যোৱাৰ পাছত ফেনাইল ছটিয়াম। এই ফেনাইল প্ৰস্তুত কৰি থৈছোঁ। সাপ হ'ল এইকেইডাল, 4ডাল সাপ। প্ৰজননৰ সময় এয়া জোৰ লাগি আছে। এনেকৈ জুৰীয়া সাপ দেখিলে সৌভাগ্য উদয় হয় বুলি কৈছে। কিমান দূৰ নাজানো। এতিয়া প্ৰায় 2.5 ঘণ্টা সময় এনেদৰেই আছে আমাৰ ভাড়াঘৰৰ পাকঘৰত। একো আমনি কৰা নাই আমি। তাৰপাছত সিহঁতি গুচি যোৱাৰ পাছতহে ফেনাইল ছটিয়াম বুলি ভাবিছোঁ। মোৰ ফালে চাই আছে। দুটা মূৰ ইয়াত দেখা গৈছে, মাজত এটা মূৰ আছে আৰু এইফালে এটা মূৰ, 4ডাল সাপ। গতিকে মোৰ যদি সৌভাগ্য হয়, আপোনালোকৰো হওক। অকণমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ। বহুত টাইম হৈ গ'ল, গতিকে একো আমনি কৰা নাই আমি। ৰৈ আছোঁ সিহঁত যোৱাৰ পাছত এই ফেনাইল ছটিয়াম সাজু কৰি থৈছোঁ। এনেদৰে আহিব বুলিও ভবা নাছিলোঁ। গছৰ ডালত বা মাটিত সিহঁত নিৰাপদ নহয়, বহুত শত্ৰু আছে সিহঁতৰো। নেউল, চৰাই চিৰিকটি আছে। সেইকাৰণে আমাৰ পাকঘৰটোত নিৰাপদ আশ্ৰয় বিচাৰি আহিছে। গতিকে আশ্ৰয় দিছোঁ, আমনি নাই কৰা। আৰু অস্তিকৰ নাম শুনিলে বোলে সাপ পলাই যায়। এতিয়া সিহঁতেও কিবা এটা কাৰ্যত লিপ্ত হৈ আছে, গতিকে অস্তিক ক'লেও নাযায় আৰু খেদিবলৈও আমি যত্ন কৰা নাই। সময় তেওঁলোকৰ, সিহঁতৰ আমি সময় দিছোঁ। প্ৰায় 2.5 ঘণ্টা মই বহি আছোঁ। মোৰ ল'ৰাটো ভয় খাব বুলি মই নিজেই বহি আছোঁ সন্মুখত। সিহঁতি যেতিয়া জোৰ ভাঙিব তেতিয়াহে খেদি পঠিয়াম। উপায় নাই। আমাৰ ভোলে বাবাৰ অলংকাৰ। গতিকে এই অলংকাৰ অক্ষুণ্ণ থাকক, প্ৰজনন হওক, বৃদ্ধি হওক। সিহঁতেও আমনি কৰা নাই, আমিও নকৰোঁ। ঠিক আছে। বহুত দীঘল দেই, কুণ্ডলী পকাই আছে।